নমস্কাৰ বিউটিছ কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু নিজ নিজ ঘৰত সুৰক্ষিত আছে। এতিয়া যিহেতু আমৰ বতৰ, সেইকাৰণে মই আপোনালোকলৈ আমৰ জুচৰ এটা ৰেচিপি লৈ আহিছোঁ। আৰু গৰম দিনত আমৰ জুচ খাই এনেও ভাল লাগে, হয়নে? আৰু এই জুচবিধ মই কেঁচা আমৰ পৰা বনাম। বইল কৰিও বনাব পাৰি বাৰু, কিন্তু কেঁচা আমৰ জুচটোৰ একদম সোৱাদেই বেলেগ। সেইবাবে নিশ্চয় এবাৰ ঘৰত চেষ্টা কৰিব। বলকচোন কি কি লাগে দেখুৱাই লওঁ। মই লৈছোঁ এটা আম, আপোনালোকে তাতকৈ বেছিও ল'ব পাৰে, আৰু অলপ পদিনা, এটা জলকীয়া, এডোখৰ আদা আৰু এটা নেমু। বেছি আম ব্যৱহাৰ কৰিব যদি আপোনালোকৰ ঘৰত বেছি মানুহ আছে। আমাৰ যিহেতু বেছি মানুহ নাই ঘৰত, সেইকাৰণে মই এটাই লৈছোঁ আৰু আমটো এনেদৰে পিহনাত পিহি লৈছোঁ। আপোনালোকে একেবাৰে মিক্সিতে দিব পাৰিব গোটেইখিনি, কিন্তু মই পিহনাতে পিহি লৈছোঁ। আৰু নেমুটোৰ অকল এই সেউজীয়া অংশখিনিহে ব্যৱহাৰ কৰিম, বগা অংশ কিন্তু অকণমানো নিদিব, নহ'লে কিন্তু খাবলৈ তিতা লাগিব। এই দেখিছে ন, এনেদৰে সেউজীয়া অংশখিনি এনেদৰে পিহনাত পিহি ল'ব ভালদৰে। আমটো পিহি হোৱাৰ পিছত মই এনেদৰে নেমুৰ সেউজীয়া অংশও পিহি ল'লোঁ। দেখিছে ন, এনেকৈ দেখুৱাই দিছোঁ। আপোনালোকে মিক্সিত আমটো পিচি ল'ব পাৰিব আৰু তাত দিব নেমুৰ ৰস। টেঙা আম হ'লে, যদি বহুত টেঙা আম হয় তেতিয়া নেমুৰ ৰস বেছি নিদিলেও হ'ব। মই এনেদৰে দুডোখৰ নেমু চেপি ল'লোঁ। এয়া মোৰ আমটো মানে বেছি টেঙা নহয়, সেইকাৰণে। আৰু ল'লোঁ আধা চামুচ ক'লা নিমখ, আধা চামুচ বগা নিমখ, আৰু লৈছোঁ 3 চামুচ চেনি। যদি আমৰ পৰিমাণ বেছি লৈছে তেনেহ'লে নিমখ আৰু চেনিটো নিজৰ সোৱাদ অনুসৰি মিলাই ল'ব। আৰু এই ৰুকি লোৱা আমখিনিও মই পদিনাখিনি সৰু সৰুকৈ কাটি ল'লোঁ বাৰু। আম, পদিনা, নেমু মানে যিমানখিনি মিক্স কৰি থৈছিলোঁ গোটেইখিনি মই এনেদৰে পটাতে পিচি লৈছোঁ। আপোনালোকে এই গোটেইখিনি সামগ্ৰী একেলগে মিক্সিতে দি ল'ব পাৰিব। মই মিক্সি ব্যৱহাৰ নাই কৰা, পটাত পিচিছোঁ। পটাত পিচিলে কিবা এটা ভাল লাগে, সেইকাৰণে। আদা, পদিনা চব সৰু সৰুকৈ টুকুৰা অকণমানি পাতলাকৈ কাটি ল'লোঁ, মানে যাতে পিচিবলৈ অলপ সুবিধা হয়। আৰু এয়া মোৰ পিচি হৈ গ'ল। এইখিনি মিক্সিত পিচিলে একদম মিহি হ'ল হয়, কিন্তু যিহেতু পটাত পিচিলোঁ এনেকুৱা অলপ হৈ আছে, কোনো কথা নাই। মই এতিয়া ইয়াত 2 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। বহুত বেছি পানীও নিদিওঁ, নহ'লে টেষ্টটো বেয়া হৈ যাব। যদি এটা আম ব্যৱহাৰ কৰিছে তেতিয়া 2 গিলাচ পানী ব্যৱহাৰ কৰিলেই হ'ব। যদি বেছিকৈ লৈছে আম, তেনেহ'লে পানী বেছিকৈ ব্যৱহাৰ কৰিব। এতিয়া মোৰ এইখিনি ভালদৰে মিক্স কৰি হৈ গ'ল, আৰু মই এনেদৰে উলিয়াই লৈছোঁ। 2টা গ্লাছত অলপ ডেক'ৰেশ্যন কৰি দিছোঁ পদিনা পাত দি। আৰু এয়া মোৰ জুচ ৰেডি। সঁচাকৈ খাবলৈ বহুত বেছি ভাল হৈছিলে, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে আৰু নিশ্চয় এবাৰ ঘৰত চেষ্টা কৰিব। আৰু কেনে পালে মোক জনাব কমেণ্ট কৰি। আজিলৈ আহোঁ তেনেহ'লে, আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। নমস্কাৰ।